এয়া আকাশবাণী। আমাৰ ষ্টুডিঅ' ঘড়ীটো বেটাৰী নোহোৱাৰ বাবে মৰি আছে। সেই অনুমানতে কৈছোঁ এতিয়া 2:15 হ'ব লাগে, যিহেতু ভাত খাই উঠিছোঁ। এতিয়া শুনক, ছুনামিৰ সাহায্যাৰ্থে আয়োজিত নলবাৰী আৰু ব্ৰাজিলৰ মাজত হ'বলগীয়া প্ৰীতি ফুটবল খেলখনৰ চলন্ত বিৱৰণী পাঠ কৰিব মন্দিৰা বেদীৰ ভিনীয়েক কৃষ্ণমাচাৰী শ্ৰীকান্ত কলিতাই। আহক আমি গৰ্দন খেলপথাৰলৈ যাওঁ। নমস্কাৰ ফুটবল প্ৰেমী ৰাইজ, মই গৰ্দন খেলপথাৰৰ পৰাই কৃষ্ণমাচাৰী কলিতাই কৈছোঁ। মোৰ লগত সহযোগী হিচাপে আছে যতীন ডাউকা। গুড ইভিনিং। ইতিমধ্যে ছুনামি উপলক্ষে ইয়াতে পৃথিৱীৰ বিখ্যাত দল ব্ৰাজিল আৰু নলবাৰী টীমৰ মাজত এখন প্ৰীতি খেল আৰম্ভ হ'ব গৰ্দনত। ডক্টৰৰ বৰ্মনৰ বতৰৰ ৰিপৰ্ট মতে আকাশ মেঘাচ্ছন্ন হৈ আছে। মেঘাচ্ছন্ন হৈ থাকিলেও ভাতবিলাকলৈকে ধুমুহা বৰষুণ হ'ব পাৰে। ৰবি শাস্ত্ৰী আৰু হালৈৰ ফিল্ডৰ ৰিপৰ্ট মতে ফিল্ডখন গোটেই বোকা আৰু গাঢ়া হৈ আছে। কালি বঢ়িয়ান দিছিলতো। ৰেফাৰী শিৱৰাম ফুকনে যিকোনো মুহূৰ্ততে খেল আৰম্ভ কৰিব পাৰে। ঘূৰি চাবা ধৰিছে। ফালে ৰাইজ গোটেই একদম ফিল্ডখনত ঠাহ খাই পৰিছে গোটেই। 25,000 মান হ'ব। হ'ব। আৰু কলিতা ছাৰ, আমাৰ নলবাৰী টিমে হায়াৰ কৰাৰ বিষয়ে আপুনি কিবা জানে নেকি? নলবাৰীত টিমে পাউচুন ভুটিয়াক হায়াৰ কৰিছে। ভাল খেলুৱৈ তেখেত ভুটিয়া। ভাল খেলো। হয়। ৰেফাৰী ঘূৰি চাবা ধৰিছে, যিকোনো মুহূৰ্ততে খেল আৰম্ভ কৰিব পাৰে। আজি টছত বলনে জিকছি। এই ৰেফাৰী হুইচেল মাৰিলাক, বলনে সুন্দৰ পাছ কৰি দিলাক বাউচুন ভুটিয়াক লাগি। বাউচুন ভুটিয়াক সুন্দৰভাৱে পাছ কৰিছে ৰমনক লাগি। ৰমনে বল পাছ কৰি দিলাক ৰমনীক লাগি। ৰমনীৰ পৰা বল পালা ভেকলা, কিন্তু ভেক পাই বলে যত্ন কৰাৰ আগত তাই ৰনাল্ডো আহি চুচা মাৰি বল কাঢ়ি লৈ গ'ল। ভাব কৰে ৰনাল্ডো পিতাক মৰছি নেকি? কিয়া? মূৰত দেখুৱাইছিলি নাই? তেখেতৰ সৰুৰ পৰাই নাই। হয় নেকি? কেনেকৈ? এই ৰনাল্ডোৰ ভৰিত বল, ৰনাল্ডোৰ পৰা পালাক জিকো পৰা বল পালাক আমাৰ ৰমাৰ পৰা বল পালাক বেবেতৰ পৰা বল সুন্দৰ পাছ কৰি লৈ গৈছে। দিছি চক্ৰাতি চক লাগি চক্ৰাতি বল পালা সুন্দৰভাৱে আহি লক্ষ্যভ্ৰষ্ট চক আমাৰ গলকিপাৰ ৰমণী অলপ চিন্তা কৰি পেলাব। থকাকৈ মূৰৰ প্ৰতি পাৰ হৈ গৈছে। এবাৰ ৰমেনে ফ্ৰী কিক মাৰিব। ৰমেনে ফ্ৰী কিক মাৰিলাক। ফ্ৰী কিক মালাক বল পালাক যতীনৰ পৰা বল পালাক বলেনৰ পৰা বল সমীনৰ পৰা ভেকলাক লাগি। ভেকলা সুন্দৰভাৱে পাছ কৰিছে যতীনক লাগি। যতীনৰ পৰা ৰমণীৰ পৰা সুন্দৰভাৱে বল পাছ কৰি দিলা। কৰিছে কান্দি গ'ল সোমাই পৰিছে ধুইটো। ৰমাৰে বাধা দিবলৈ পাৰা নাই, তাৰ পৰা বল পাছ কৰি দিলা সুন্দৰভাৱে যতীন সুন্দৰভাৱে পাছ কৰিছে বলটো বলক লাগি। বলৰ পৰা বিনা পৰা ৰমণীৰ পৰা